তই ফটোৱা নেকি হা? তই যদি কৰিব নোৱাৰ অথনি কিয় নকলি? মই তাত বেলেগ তাত কৰালোহেঁতেন আৰু তহঁতক দি থৈ গ'লো কৰিবলৈ আৰু এতিয়া কি কৰিছ? বেলেগ মানুহৰ কাম কৰাই আছ ন? তহঁত এনেকুৱাই মানে। দে কাগজখন দে মই বেলেগৰ তাত কৰাওঁ। ইহঁতবিলাকৰ পৰা ভালকৈ মানে কথা ক'লে বুজি নাপায়। কেনেকুৱা ব্যৱহাৰ কৰিছে এজন ল'ৰাক এগৰাকী চ' কল্ড ভদ্ৰ মহিলাই। দুগৰাকী মহিলাৰ কথা মই ইয়াত ক'ম, এগৰাকী বিবাহিত, এগৰাকী অবিবাহিত। তেওঁলোকে কি কৰে কি নকৰে মই এইটো কথা নকওঁ আপোনালোকক, কাৰণ কোৱাটো উচিত নহ'ব বা মই নামো মেনশ্যন নকৰোঁ। কিন্তু কথাটো হ'ল আজিৰ এটা পৰিৱেশত মই চকড হৈ গৈছোঁ যে আমি উচ্চ শিক্ষিত হৈ পেলাই যদি মানুহক এনেকৈ ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আমি পঢ়া শুনা কিয় কৰিলোঁ? নমস্কাৰ, মই কুমকুম মহন্ত। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মনটো খুব বেয়া লাগি আছে। অলপ আগতে সেই কোৰ্টৰ পৰা ঘৰ সোমাইছোঁ আৰু আহি থাকোঁতে মই আজি নিজৰ ওপৰতে মোৰ খং উঠিছে। আচলতে মই নিজৰ ওপৰতে লজ্জাবোধ কৰিছোঁ যে মই কিয় আজি এষাৰ মাত নামাতিলোঁ, মই কিয় মনে মনে থাকিলোঁ। পৰিৱেশটো আজি কোৰ্টৰ এখন দোকানৰ, সেইখন হৈছে টাইপ কৰা দোকান এখন। তাতে 4-5জনমান টাইপিষ্ট বহে। এটা জেৰক্স তাতে মানে মেচিন এটা আছে, বহুতে তাতে মানে ফটোকপিবিলাক কৰে আৰু টাইপিষ্টসকলে তাতে টাইপ কৰে। আমি বিভিন্ন ডকুমেণ্টছবিলাক টাইপ কৰাবলৈ যাওঁ। মই ৰাতিপুৱাই গৈছিলোঁ, তেতিয়া প্ৰায় 12মান বাজিছে আৰু ল'ৰাজনৰ ওচৰত ইমান ভিৰ। তেওঁক মই ক'লোঁ যে ঠিক আছে হ'ব দিয়া, তুমি যেতিয়া ফ্ৰী হ'বা কৰিবা, মই দেৰিকৈ আহিম, 2:30মান বজাত মই আহিম আৰু। তেওঁ ক'লে হ'ব দিয়ক বাইদেউ আপুনি আহিব। মই দি থৈ গুচি আহিলোঁ। তাৰপাছত গৈ পেলাই মানে সেইখিনি সময়ত মানে সেই ল'ৰাজনে মোৰে ডকুমেণ্টছ টাইপ কৰি আছিল জানেনে। মানুহগৰাকী আহি পেলাই ইমান মিছবিহেভ কৰিছে ল'ৰাজনক, তাৰপিছত মানে মোৰো গাত লাগিছে, কাৰণ তেওঁ মানে কৈছে যে পিছত অহা মানুহবিলাকৰ কাম কৰি দিয়ক, আমাৰ কাম কৰি নিদিয়ক। পিছত অহা মানুহ মানে তেওঁ মোৰেই কাম কৰি আছিল। যদি তেওঁ ইমানেই আৰ্জেঞ্চি আছিল, যদি ইমানেই তেওঁ দেৰি হৈছিল, তেওঁ এবাৰ যদি মোক ক'লেহেঁতেন যে আপুনি যদি বেয়া নাপায় মই মোৰ কামটো কৰি লওঁ নেকি, মই তেতিয়া কিন্তু কৰি লওক বুলি ক'লোহেঁতেন, কাৰণ মোৰ অকণমান সময় লাগিছিল, কাৰণ আধা ঘণ্টামানতো মোৰ লাগিবই। কিন্তু তেওঁ সেইটো নকৰি পেলাই একদম ডকুমেণ্টছখন লৈ পেলাই ডকুমেণ্টখন লৈ পেলাই গুচি গ'ল মানে সেই বেলেগ এজন টাইপিষ্টক দিবলৈ দেই। লগে লগে মানে আকৌ আৰু এজনী ছোৱালী মানে অকণমান চিঞৰি মানে লগৰ টাইপিষ্টজনক মানে এনেকুৱা মিছবিহেভ কৰিছে নহয়, মানে মই কি ক'ম, মানে ভাবি লাজ লাগিছে যে আমি কিয় পঢ়া শুনা কৰিছোঁ। তাতকৈ ডাঙৰ কথা, মোৰ এটা কথা মই যেতিয়া আহি আছোঁ ঘৰলৈ মোৰ মনলৈ আহিছে, অকল চৰকাৰী চাকৰিটোৱে বাৰু মানুহৰ আইডেণ্টিটি নেকি বাৰু? তাৰ বাহিৰে মানে বাকী কাম কৰা মানুহসকল কি মানুহ নহয় নেকি? নিজৰ ভৰিত নিজে খাৰা হৈ চুৰ ডকাইত নকৰাকৈ এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে সুন্দৰকৈ ইনকাম কৰি আছে, নিজকে ব্যস্ত ৰাখিছে, সেইটো কি বেয়া কথা নেকি? যদি ইমানেই লেবেল মানে ফাটাব লাগে, নিজৰ হাজবেণ্ডবিলাকৰ ওপৰত ফাটাব লাগে ন তেনেকুৱা ধৰণৰ লেবেলবিলাক। কাৰণ তেওঁলোকৰ হাজবেণ্ডবিলাকে কি কাম কৰি আছে বহুত মানুহে দেখি আছে। আজি যিগৰাকী মহিলাই এইখিনি কাম কৰিলে, তেওঁ যদি মই ফেমিলি বেকগ্ৰাউণ্ডটো খুচৰিবলৈ যাওঁ নহয়, বহুত খুচৰিব লাগিব। সেইটো মই ক'বলৈ নাযাওঁ, সকলোৰে এটা পাৰ্চনেল লাইফ আছে, সেইটো বেলেগ কথা। কিন্তু আমি পঢ়া শুনা কৰিছোঁ হয়নে নহয় কওকচোন? উচ্চ শিক্ষিত বুলি ক'বলৈও নাযাওঁ। আমি পঢ়া শুনা কৰিছোঁ, আমি জ্ঞান আহৰণ কৰিছোঁ। আমি মানুহক কেনেকৈ মানুহৰ লগত ব্যৱহাৰ কৰিব লাগে সেইটো আমি জানিব লাগিব। প্ৰথম বেছিক নলেজেই সেইটো। ডাঙৰক হওক সৰুক হওক সকলোকে সমানে সন্মান দিব লাগিব। ডাঙৰৰ যিমানখিনি সন্মান থাকে, এজন সৰু ল'ৰা বা এগৰাকী সৰু ছোৱালীক সেই একেখিনিয়ে সন্মান থাকে। কিন্তু মই ইয়াত কামৰ ডাঙৰ সৰু মই ডিফাৰেঞ্চিয়েট কৰিবলৈ অহা নাই। মোৰ কাৰণে কাম সকলো সমান। কেতিয়াবা কি জানে, ৰিক্সাত যে ঘৰলৈ আহোঁ, পইচাটো দিয়াৰ পাছত ৰিক্সাৱালাজনে সদায় কওঁ যাবা দেই বা থেংক ইউ। কেতিয়াবা মানে পইচা খুচুৰাই দিয়ে নহয়, এই যে আপোনাৰ যে আমাৰ এতিয়া ধৰ ফ্লিপকাৰ্ট, এমেজন, ধৰক আমি যে আমাক যে ডেলিভাৰী বয় বুলি ক'বলৈ মোৰ বেয়া লাগে, কিন্তু মই কথা প্ৰসংগত ক'বলৈ বিচাৰিছোঁ, বস্তুটো যে দিয়েহি আজিলৈকে বিশ্বাস কৰক, মই উইদাউট থেংক ইউটো আজিলৈকে তেওঁলোকৰ পৰা মই বস্তু লৈ পোৱা নাই। কাৰণ সকলোৱে এটা কাম কৰি চলি আছে। মই তেওঁলোকৰ কামটো সৰু বুলি ক'বলৈ বিচৰা নাই, কাৰণ তেওঁলোকে চুৰ ডকাইত কৰা নাই, তেওঁলোকে কাম কৰি পেলাই কাম কৰি নিজকে ব্যস্ত ৰখাৰ লগতে এখন ঘৰো চলাই আছে। কিন্তু আজি ল'ৰাজনক যিটো মিছবিহেভ কৰিলে, সেই ল'ৰাজন কাৰোবাৰ হাজবেণ্ডো হ'ব পাৰে, কাৰোবাৰতো ল'ৰা হয়, গতিকে তেওঁ এখন সংসাৰৰ দায়িত্ব তেওঁৰ ওপৰত আছে। তুমি আহি পেলাই নিজৰ লেভেল দেখাবলৈ, নিজকে মানে বহুত কিবা এটা দেখাবলৈ আহি পেলাই তুমি সেই ল'ৰাজনক তেনেকৈ কথা ক'ব নোৱাৰা। এতিয়া মোৰ নিজৰ ওপৰত বেয়া লাগিছে এইটো কাৰণে যে মই এই কথাখিনি তেওঁক তাত ক'ব লাগিছিল, কিন্তু মই কৈ আছোঁ এতিয়া ভিডিঅ' কৰি পেলাই, কাৰণ মোৰ মনটো বিৰাট অশান্তিত মই ভুগি আছোঁ। মই সমাজখনলৈ এটাই বাৰ্তা দিবলৈ বিচাৰোঁ যে আমি প্ৰথমতে আমি জানিব লাগিব যে সকলোৱে যে আমি সকলো মানুহ, আৰু সকলো মানুহ হিচাপে প্ৰত্যেকজন মানুহৰে সমাজত সুন্দৰকৈ জীয়াই থকাৰ কিন্তু অধিকাৰ আছে।
কাৰোৰ কথা মানে বেয়াকে কোনেও সেই মানুহজনক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব, বেয়াকে কথা ক'ব নোৱাৰিব। এজন মানুহে মানে শান্তিৰে এজন মানুহে মূৰ দাঙি পেলাই সমাজত কিন্তু জীয়াই থকাৰ অধিকাৰ আছে, যদিহে তেওঁ চুৰ ডকাইত কৰা নাই, যদিহে তেওঁ বেয়া কাম কৰা নাই, বুজি পাইছেনে? যদিহে তেওঁ আইনৰ পানিছ হ'বলগীয়া তেনেকুৱা একো ধৰণৰ কাম কৰা নাই, তেতিয়াহ'লে সেই মানুহজনৰ কিন্তু সমাজত জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। আৰু তাতকৈ ডাঙৰ কথা, বহুতে ভাবে যে চৰকাৰী চাকৰিটো কৰাত মানুহজনেহে যেন মানুহ, বাকী মানুহবিলাক যেন মানুহেই নহয়, সেইটো কথা নহয়। চৰকাৰী চাকৰি কৰা বহুত মানুহেও কিন্তু খুব মানে এটা সীমিত বাজেটত চলিব লগা হয়। মোৰ চকুৰ আগতে মই নিজে দেখা, মোৰ পৰিয়ালত দেখা বহুত কিছুমান মানে ঘটনা এনেকুৱা আছে, চৰকাৰী চাকৰি কৰে কিন্তু সময়ত এটকা এটা উলিয়াই দিব নোৱাৰে, য'ত কিন্তু বিজনেছ কৰা মানুহখিনিয়ে খুব খাচকে খৰচ কৰি আছে, যি মন যায় তেনেকৈ এনজয় কৰি আছে। গতিকে বিজনেছ ডাঙৰ সৰু কোনো কথা নাই। এই টাইপিষ্টজনৰ যিটো মই কথা কৈছোঁ, সেইজন টাইপিষ্টে দিনে ৰাতিয়ে যেনেকুৱা কাম কৰি থাকে নহয়, মানে যেনেকুৱাকৈ তেওঁলোকে কাম কৰে, তেওঁলোকৰ কিন্তু ইনকাম এজন চৰকাৰী চাকৰি কৰা মানুহতকৈ কিন্তু বেছিহে, হয়নে নহয় আপোনালোকে কওকচোন? মোৰ আজি বেয়া লাগিছে জানেনে কথাবিলাক শুনি পেলাই। মই তাকে মানে ভাবিছোঁ যে আমি সমাজখন ক'লৈ গতি কৰি আছোঁ, আমি কি কৰি আছোঁ, মানে আমি উচ্চ শিক্ষিত কিহৰ কাৰণে হৈছোঁ, আমি পঢ়া শুনা কিহৰ কাৰণে কৰিলোঁ, যদি আমি মানুহক মৰমেই কৰিব নাজানো, মানুহক যদি আমি সন্মান কৰিব নাজানো। সেই ভদ্ৰ মহিলা কেইগৰাকীক, এতিয়া যদিও মই ভদ্ৰ মহিলা বুলি কৈছোঁ, কিন্তু মোৰ নজৰত আজিৰ পৰা তেওঁলোক কেতিয়াও ভদ্ৰ মহিলা শাৰীত নপৰেই। এনেকুৱা বহুত মানুহ আছে, মানুহক মানুহ বুলি কেতিয়াও গণ্য নকৰে। সৰু ডাঙৰ সকলোকে যদি আমি মৰমেই কৰিব নাজানো, আমি যদি সন্মানেই দিব নাজানো, তেতিয়াহ'লে আমি মানুহ হৈ পেলাই জীয়াই থকাৰ কি লাভ আছে আপোনালোকে কওকচোন বাৰু? জীৱন দুদিনীয়া, সদায় জানে ন। চাকৰি কৰা মানুহ এদিন ৰিটায়াৰমেণ্টত যাবই লাগিব, তাৰ পাছতো তেওঁ চাকৰি কৰা নকৰাচোন একেই হৈ গ'ল। চাকৰি কৰা দিনকেইটাহে তেওঁ থাকিব চাকৰিয়াল হিচাপে। কিন্তু কথাটো হ'ল সকলো মানুহে নিজৰ মতে কাম কৰি থাকিব লাগিব, নিজৰ মতে কাম কৰি চলিব লাগিব। এতিয়া তেওঁলোকেতো মানে চাকৰিটো নাপালে বুলিতো চোৰ ডকাইত কৰি খাব নোৱাৰে। কথাখিনি ৰিপিট হৈছে যদিও মানে মই এই মুহূৰ্তত কি ক'ম, মোৰ একজেক্ট মানে মই কি ক'বলৈ আহিছিলোঁ, এই কথাখিনিৰ কাৰণে মানে মোৰ মনটো অকণ উগুল থুগুল হৈ আছে আজি। তাকে ভাবিলোঁ এটা মানে মই এটা সকলোকে এপিল কৰিব বিচাৰিছোঁ যে মই ভাবাখিনি বাৰু ভুল নেকি, আৰু যদি ক'ৰবাত ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। কিন্তু মোৰ আজি কিবা এটা ভাল নালাগিলে, আৰু ল'ৰাজনক মই কিন্তু কিবা এটা কথা, তেওঁ মানে মোৰ কামটো কৰি থাকোঁতে অকণমান খেলি মেলি এটা কৰিছে, তাৰমানে তেওঁ অকণমান লাজ পাইছে ন, চবৰে ওচৰতে তেওঁক যেনেকৈ যেতিয়া মানে এনেকৈ মিছবিহেভ কৰিলে, তেতিয়া মই তেওঁক কৈছোঁ যে তুমি নিজৰ কাম কৰা। কোনোবা মানুহে কিন্তু তোমাক কথা ক'বলৈ তুমি সুবিধাটো নিদিবা, কাৰণ তুমি জানা তুমি কি কাম কৰি আছা। গতিকে তুমি নিজৰ কাম কৰা বুলি মই যদিও ক'লোঁ, কিন্তু মই আৰু অকণমান ধৰক মোৰ মানে মই মাত দিব পৰাহেঁতেন ভাল আছিল বুলি মই ভাবিছোঁ। নাজানো, যি কি নহওক ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে, মই মনৰ কথাখিনি আজি ব্যক্ত কৰিছোঁ আপোনালোকৰ লগত। বাকী আপোনালোকৰ ওপৰত এৰিছোঁ, আপোনালোকে কেনেকুৱা ভাবিছে মই নাজানো, কিন্তু মোৰ মনটো আজি খুব বেয়া লাগিছে। মোৰ মতে মানুহক সকলোৱে সন্মান কৰিব লাগে, ডাঙৰ সৰু ধনী দুখীয়া উচ্চ নিচ বুলি কোনো কথা নাই, সকলো মানুহ আমি। গতিকে আগলৈ আকৌ লগ পাম বেলেগ ভিডিঅ'ত, সদায় ভিডিঅ' দিয়ে আছোঁ, কিন্তু আজি মনটো কিবা উগুল থুগুল লগাৰ কাৰণেহে ভাবিলোঁ কথাখিনি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। যিহেতু প্ৰত্যেকটো কথাই আজিকালি মানে ভিডিঅ' হিচাপে মই লৈ আহোঁৱেই ন, সৰু সুৰাকৈ হ'লেও ইটো সিটো। কিন্তু কোৰ্টৰ আজি এইটো একদম মোৰ মানে তিতা অভিজ্ঞতা, মোৰ মানে প্ৰফেশ্যনৰ, মোৰ ভাল নালাগিল মানে আজি দিনটো জানেনে। এতিয়া সন্ধিয়াও হ'বলৈ হ'ল, যি কি নহওক সকলোকে ধন্যবাদ জনাইছোঁ। বাই।